মই লৈ যোৱা টিএলএমৰ ভিতৰত এইটো এটা অন্যতম আছিল। এইটো হৈছে আমাৰ ধ্বনি সজাগতাৰ কাৰণে মই বনাইছিলোঁ। প্ৰথম শ্ৰেণীৰ কাৰণে এইটো উপযুক্ত হ'ব বুলি মই ভাবোঁ। এফএলএনৰ এই মেটেৰিয়েলৰ সহায়ত মই চেপকেইটা কাটি উলিয়াইছিলোঁ। এনেকৈ আঁকি লওঁ। আঁকি লোৱাৰ পিছত আমি ধুনীয়াকৈ কেঁচিৰে কাটি দিওঁ। কাটি দিয়াৰ পিছত দেখিবলৈ ধুনীয়া হয় আৰু সময় যথেষ্ট ৰাহি হয়। তাৰপিছত এনেকৈ আমি চেপটো বনাই ল'লোঁ। চেপটো বনাওঁতে মুঠ 7টা টুকুৰা লাগিব। তাৰপিছত এই আঠাটো দিয়াৰ আগতে আমি আটাইবিলাক আখৰ আৰু ছবি আঁকি ল'ব লাগিব, তেতিয়াহ'লে ভাল হ'ব। নহ'লে টেপ লগাই লোৱাৰ পিছত আকৌ তাৰ ওপৰত অঁকাটো অকণমান অসুবিধা হৈ যায়। এতিয়া এই ছবিটো হৈছে গৰু। তো গৰু হ'বলৈ ইয়াৰ প্ৰথম আখৰটো কি হ'ব? গ, নিশ্চয় গ হ'ব। এতিয়া আকৌ নতুন ছবি আহিছে আঙুৰ, আটো গুচি যাব, হাতীত হটো, ঘৰত খটো আৰু পাতত পটো। এনেকৈ এই টিএলএমটো বনাইছিলোঁ। ধ্বনি সজাগতাৰ কাৰণে খুব ধুনীয়া। আকৌ ওলোটাকৈ কৰিব পাৰোঁ। পৰে কি হয়, ঘৰে কি হয়, আৰে কি হয়, হৰে হাতী, আৰে আঙুৰ আৰু শেষত গড়ে গৰু। গতিকে ওলোটাইও ব্যৱহাৰ কৰিব পাৰোঁ। তো ধ্বনি সজাগতাৰ কাৰণে এক সুন্দৰ টিএলএম বুলি মই ভাবোঁ। কেনে হৈছে আপোনালোকেও জনাব।